Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, সুস্থ আছে, সুৰক্ষিত আছে আৰু আজি হ'ল শ্ৰী কৃষ্ণ জন্মাষ্টমী আৰু আপোনালোক সকলোকে শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জনালো আৰু ৰাতিপুৱাৰ ভাগত আমাৰ মন্দিৰত গৈ চাকি বন্তি জ্বলোৱা হ'ল আৰু এতিয়া মায়ে মন্দিৰত কাম কৰি আছে সন্ধিয়া হৈ গ'ল বাৰু 5টা বাজি গ'ল খৰাই আগবঢ়াইছে আৰু কেঁচা লাড়ু বনাব কাৰ প্ৰিয় মোক কমেণ্টত জনাব আৰু মোৰটো কেঁচা লাড়ু খাই খুব বেছি ভাল লাগে এনিৱেজ এতিয়া মই হৈ গ'লো ৰেডি যাব ওলাইছোঁ হৰে কৃষ্ণ মন্দিৰত তাত যাওঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো সেই ভিডিওটো আজি খুব বেছি ভাল লাগিব খুব বেছি ইন্টাৰেষ্টিং হ'ব সো কি কৰোঁ কি নকৰোঁ তাত গৈ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম সো নাও লেটস গেট ষ্টাৰ্টেড উইথ দ্য ভিডিঅ' আৰু এতিয়া মই মানে হৰে কৃষ্ণ মন্দিৰত যোৱাৰ আগত এবাৰ বোলো আপোনালোকক দেখাই দিওঁ মা আজি কি আয়োজন কৰিছে কেনেকৈ যোগাৰখিনি কৰিছে শৰাই আগবঢ়াইছে চাকি বন্তি দিলে বাৰু তো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ সো য়েছ আৰু এয়া আমাৰ মন্দিৰটো ভিতৰখিনি এয়া ইয়াতে শৰাই আগবঢ়োৱা হৈছে আৰু পিছতকৈ লাড়ু বনাব আগবঢ়াই দিছে চাউলৰ গুড়ি আৰু ইত্যাদি শ্ৰী কৃষ্ণ We'll ever trust, yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the Take the pharmacy translation for one mistaken birth, death is certain, and for one who is dead, birth is certain. Therefore, in the unavoidable shout of your duty, you should not lament. Bhagavad Gita. Hare Rama Satyavate Namo Namah Vrindaye Tulsi Devyaye Priyaye Kesavasya leading us, and love is all we'll ever trust, yeah. No, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. We'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. এতিয়া ঘৰ আহি পালোঁ আৰু এয়া মায়ে শৰাই যে আগবঢ়াইছিলে এতিয়া আমি প্ৰসাদ খাম শৰাই ভাঙিলে আৰু এয়া লৈছোঁ কেঁচা লাড়ু দুটা যিহেতু মোৰ প্ৰিয়
আৰু আজি জন্মাষ্টমী স্পেচিয়েল বুলি বনাইছিলে খিচিৰি চব্জি বিলাহীৰ টক খালোঁ আৰু লগতে পেহীও আহিছিলে পেহী খাই আছে পেহী কিবা জমনি কৰি আছিলে ধেমালি আমি তো এনেদৰে দিনটো ভালদৰে পাৰ হ'ল লগ পাইছোঁ আন এটি